প্ৰিয় বন্ধুসকল, প্ৰথম খবৰটি আছে কাগজ কলৰ কৰ্মচাৰীৰ ভাল খবৰ। ৰাজ্য চৰকাৰে মোকলাই দিব 570 কোটি টকা। অৱশেষত কাগজ কলৰ কৰ্মচাৰীলৈ আহিল ভাল খবৰ। মুখ্যমন্ত্ৰীৰ সৈতে কৰ্মচাৰীৰ অন্তিমখন বৈঠক সম্পন্ন হয়। এই বৈঠকতে 570 কোটি টকা মোকলাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দুমাহৰ ভিতৰত মোকলাই দিব 570 কোটি টকা। এই খবৰে আনন্দিত কৰিছে নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলক। প্ৰিয় বন্ধুসকল, ইয়াৰ পিছৰ খবৰটো হৈছে অক্টোবৰ মাহত 13 দিন অসমত বন্ধ থাকিব বেংক। বেংকৰ বন্ধ তালিকা জানি লওক, সোনকালে সমাধা কৰক জৰুৰী কাম। অক্টোবৰ মাহ হৈছে ফেষ্টিভেল ছিজন। বেংকৰ কিবা জৰুৰী কাম আছে যদি আপুনি সোনকালে সমাধা কৰক, কাৰণ দেশত অক্টোবৰ মাহত বেংক বন্ধ থাকিব মুঠ 21টা দিন। অৱশ্যে ৰাজ্য অনুযায়ী বেংকৰ বন্ধৰ সূচী বেলেগ বেলেগ। অসমত বন্ধ থাকিব 13 দিন। অক্টোবৰ 1 বেংক একাউণ্টৰ ছমাহীয়া ক্লজিং। অক্টোবৰ 2 গান্ধী জয়ন্তী। অক্টোবৰ 3 দেওবাৰ। অক্টোবৰ 6 মহালয়া। অক্টোবৰ 9 দ্বিতীয় শনিবাৰ। অক্টোবৰ 10 দেওবাৰ। অক্টোবৰ 12 দুৰ্গা পূজা সপ্তমী। অক্টোবৰ 13 দুৰ্গা পূজা অষ্টমী। অক্টোবৰ 14 দুৰ্গা পূজা নৱমী। অক্টোবৰ 15 দুৰ্গা পূজা দশমী। অক্টোবৰ 17 দেওবাৰ। অক্টোবৰ 18 কাতি বিহু। অক্টোবৰ 19 ঈদ এ মিলাদ। অক্টোবৰ 20 লক্ষ্মী পূজা। অক্টোবৰ 23 চতুৰ্থ শনিবাৰ। অক্টোবৰ 24 দেওবাৰ। প্ৰিয় বন্ধুসকল, ইয়াৰ পিছৰ খবৰটো হৈছে নাহৰকটীয়াৰ চাচনিত 3গৰাকী কিশোৰী মহিলাক নৰবলি দিবলৈ লোৱা মাতৃ পুত্ৰক ৰাইজে গতালে আৰক্ষীক। ঘৰত উদ্ধাৰ 1.7 কিলোগ্ৰাম গাঞ্জা। এক সাংঘাতিক কাণ্ড সংঘটিত হৈছে নাহৰকটীয়াৰ চাচনিৰ 2 নং টিংৰাই গাঁৱত। অন্ধবিশ্বাসৰ বলি হৈ গাঁৱৰ দেৱজিৎ হাজৰিকা, মিণ্টু হাজৰিকা, দেৱকান্ত হাজৰিকা আৰু মাতৃ তুতুমণি হাজৰিকাই ঘৰৰ ওচৰৰে 3গৰাকী যুৱতী আৰু এগৰাকী কিশোৰীক ঘৰতে অচেতন কৰি পুৱাৰে পৰা যুৱতী কেইগৰাকীক নৰবলি দিয়াৰ উদ্দেশ্যেৰে পূজা পাতল চলাই থকাৰ অভিযোগ কৰিছে গাঁওবাসীয়ে। জানিব পৰা মতে পুৱাৰে পৰা যুৱতী আৰু কিশোৰীগৰাকী কেইগৰাকী সন্ধানহীন হৈ থকাত পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰা ধৃত পৰিয়ালটোৰ বাসগৃহৰ পৰা এগৰাকী যুৱতীক হাত ভৰি বান্ধি থোৱাৰ লগতে আন কেইগৰাকী যুৱতীক অচেতন অৱস্থাত উদ্ধাৰ কৰে চাচনি আৰক্ষীয়ে। অৱশ্যে ৰাইজৰ দাবীৰ বিপৰীতে নৰবলি দিয়াৰ অভিযোগক প্ৰাথমিক অনুসন্ধানত আৰক্ষীয়ে অস্বীকাৰ কৰিছে যদিও অধিক তদন্তৰ পিছতে সকলো স্পষ্ট হ'ব বুলি জানিবলৈ দিয়ে। প্ৰিয় বন্ধুসকল, ইয়াৰ পিছৰ খবৰটো হৈছে কৰোণাতংকৰ মাজতে দেৱী দুৰ্গাৰ প্ৰতিমা গঢ়াত ব্যস্ত গটঙাৰ মৃৎশিল্পীসকল। দীঘলীয়া কোভিডসৃষ্ট পৰিস্থিতিৰ বাবে বিগত বছৰ দুৰ্গা পূজা অনুষ্ঠিত কৰিব নোৱাৰাৰ বিপৰীতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই বছৰ শাৰদীয় পূজাভাগ অনুষ্ঠিত কৰিব পৰা যাব বুলি ঘোষণা কৰাৰ পিছত এতিয়া অধিক ব্যস্ত হৈ পৰিছে ৰাজ্যৰ মৃৎশিল্পীসকল। ঠিক একেদৰে নগাঁও জিলাৰ চামগুৰিৰ গটঙাস্থিত 4খনকৈ প্ৰসিদ্ধ মূৰ্তিকাৰৰ প্ৰতিষ্ঠানৰ মৃৎশিল্পীসকলৰ মাজত এতিয়া সীমাহীন উল্লাস, অন্তনাই ব্যস্ততাৰ। অতি কম দিনৰ ভিতৰত শাৰদী ৰাণী মা দুৰ্গাৰ প্ৰায় 50টা মৃন্ময় মূৰ্তি নিৰ্মাণ কৰিবলগীয়া হোৱাত এতিয়া অত্যাধিক ব্যস্ত প্ৰতিষ্ঠান কেইগৰাকীৰ মৃৎশিল্পীসকল। প্ৰিয় বন্ধুসকল, ইয়াৰ পিছৰ খবৰটো হৈছে নিজৰ মূৰত গুলীয়াই আত্মহত্যা এজন ASRFৰ জোৱানৰ। নিজৰ মূৰত গুলীয়াই আত্মহত্যা কৰিছে এজন ASRFৰ জোৱানে। খবৰ অনুসৰি খিলাদাৰী থানাৰ নিজ বেৰেকত এটা 7.62 mm SLR ৰাইফলেৰে নিজৰ মূৰত গুলীয়াই আত্মহত্যা কৰে এই জোৱানজনে। পুৱতি নিশা 3:50 জোৱানজনে সংঘটিত কৰে এই ঘটনা। পুৱতি নিশা হোৱা গুলীৰ শব্দত উচপ খাই উঠে বেৰেকত থকা অন্য জোৱানসকল। লগে লগে ঘটনাস্থলীত অন্য জোৱানসকলৰ লগতে থানাৰ বিষয়ববীয়াসকল আহি উপস্থিত হয়। জোৱানজন 2 নং ASRF বেটেলিয়নৰ বুলি জানিব পৰা গৈছে। প্ৰিয় বন্ধুসকল, শেষৰ খবৰটো হৈছে 52জনকৈ শিক্ষকক তলব। অভিযুক্তৰ দৰমহা বন্ধৰ নিৰ্দেশ। BTCত উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত ব্যাপক অনিয়ম হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। বিশেষকৈ টেটৰ ভুৱা প্ৰমাণ পত্ৰৰ একাংশ প্ৰাৰ্থীয়ে শিক্ষক পদত নিযুক্তিৰ অভিযোগ উত্থাপন হৈছে। লক্ষণীয় যে ভুৱা প্ৰমাণ পত্ৰ প্ৰদান কৰা বুলি অভিযোগ উত্থাপিত হোৱা শিক্ষকসকলৰ অধিকাংশই বাক্সা জিলাৰ। জিলাখনৰ মুঠ 41জন শিক্ষকৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে। আনহাতে ওদালগুৰিৰ 5জন, কোকৰাঝাৰৰ 3জন আৰু ওদালগুৰিৰ 3জন শিক্ষকৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে। অৱশ্যে BTC শিক্ষা সঞ্চালকালয়ে অভিযোগ উত্থাপিত হোৱা শিক্ষকসকলৰ নথিপত্ৰ পৰীক্ষণ কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিলেহে সমগ্ৰ বিষয়টো অধিক স্পষ্ট হৈ পৰিব। সমান্তৰালভাৱে এক নিৰ্দেশনাৰ জৰিয়তে BTCৰ শিক্ষা সঞ্চালকে যিসকল শিক্ষকৰ বিৰুদ্ধে ভুৱা প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে তেওঁলোকৰ দৰমহা সাময়িকভাৱে বন্ধ ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। প্ৰিয় বন্ধুসকল, ভিডিঅ'টি যদি ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ খবৰসমূহ পলকতে পাই থাকিবলৈ আমাৰ এই চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ।